ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত যি 2 নম্বৰৰ টেষ্ট মেচ হৈ আছিলে, আজি নিউজিলেণ্ডে ইণ্ডিয়াক হৰুৱাই দিলে 113 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল। আজি নিউজিলেণ্ড সুদীৰ্ঘ 12 বছৰৰ মূৰত আজি নিউজিলেণ্ডে ইণ্ডিয়াক হৰুৱাই দিলে নিজৰ ঘৰত। আজি নিউজিলেণ্ডৰ বলাৰ বেটাৰসকলে ভাল পাৰফৰ্মেঞ্চ দেখুওৱাৰ কাৰণে আজি ইণ্ডিয়াক 113 ৰানত হৰুৱাই দিলে। প্ৰথম দিনা আৰু দ্বিতীয় দিনা যদি স্ক'ৰ লিষ্টখন আমি যদি চাওঁ, প্ৰথম দিনা নিউজিলেণ্ডে 259 কৰিছিলে 10টা উইকেট হৰুৱাই। প্ৰথম ইনিংছত ইণ্ডিয়াই কৰিলে 156, আকৌ ছেকেণ্ড ইনিংছত নিউজিলেণ্ডে কৰিলে 255, আজি আকৌ ইণ্ডিয়াই কৰিলে 245। ইণ্ডিয়াৰ জয়ছোৱালে 77 কৰে আৰু জাদেজাই 42 ৰান কৰে। তাৰ ফলত আজি 245 ৰান কৰিছিলে, ফলত 113 ৰানত হাৰি গ'ল আজি ইণ্ডিয়া। নিউজিলেণ্ডৰ বেটাৰ আৰু বলিং বৰ ধুনীয়া কৰে, চেটনাৰে বৰ ধুনীয়া বলিং কৰে, প্লেয়াৰ অফ দ্য মেচ পাবলৈ সক্ষম হয় চেটনাৰে। ইয়াৰ ফলত আজি 12 বছৰৰ ৰেকৰ্ড এটা ভংগ হৈ গ'ল। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব। থেংক ইউ ছ' মাছ।